জোনালী ঘৰত আছনে তই? ঐ এবাৰ বিহু ময়ো তহঁতৰ লগত নাচিম দেই। ঐ নাচিবি নাচিবি বৰ ভাল লাগিব। তহঁত আকৌ ভিতৰলে দেৰি হৈছে আমাৰ। তই নাযাৱ নেকি? কলৈ যাবি কিয় পাহৰিলি নেকি আজি যে বিহু আখৰা আছে? মই পাহৰিছিলোৱে। এইবাৰ বিহু দলত নতুন ঢুলীয়া আহিছে নহয়। কি সঁচা? কৰনো? ৰংপুৰৰ ঢুলীয়া আকৌ। ৰংপুৰৰ ঢুলীয়া। তেনেহ'লে মই ভিতৰৰ পৰা ওলাই আহোঁগৈ। ককাইদেউ কি হলনো? মই বিহুৰ পৰা আহোঁগৈ, তই নাযাৱ নেকি? জোনালী তই আজি যা, মোৰ অলপ কাম আছে, মই কাইলৈ পৰাহে যাম। তেনেহ'লে মই যাওঁ। ককাইদেউ কথা এটা গম পাৱনে? কি কথা? বিহু দলৰ নতুন ঢুলীয়া আহিছে নহয়। হয় নি? তোৰ তেন্তে দেৰি আছে, তই যা। তই মই যাওঁ। বল আমাৰ দেৰিয়ে হৈছে। এতিয়া তাইৰহে দেৰি হৈছে। অথনিৰ পৰা তোৰ বাবে ৰৈ আমাৰ দেৰি হ'ল। এতিয়া বল বল। জোনালী তোৰ নতুন ঢুলীয়াৰ কথা গম পাই তোৰ গাত তৰণিয়েই নাই। নহয় নতুন ঢুলীয়াৰ কথা। দেখাত কেনেকুৱা, কি বজাব, কি গাব তাকেহে ভাবিছোঁ। বাৰু এইবোৰ কথা বাদ দে, এতিয়া যাওঁ বল। কি হ'ল? মোৰ একো নাই, তোৰহে কিবা হৈছে। ঐ তহঁতৰ ইমান দেৰি হ'ল যে? ইহঁতৰ সৈতে চিনাকি কৰাই দিলোঁ। জোনালী এয়া নয়ন ৰংপুৰৰ, আৰু নয়ন এয়া জোনালী মিলনপুৰৰ। নজনাকে তুমি হলানো বৰে জনী, চকুতে পিৰিতিৰ চাৱনী। মই নজনাকে তুমি হলানো বৰে জনী, চকুতে পিৰিতিৰ চাৱনী। মাতিম তোমাক কি বুলি জোনালী নে জানমণি, মাতিম তোমাক কি বুলি জোনালী নে জানমণি। ভাল লাগিল তোমাকে লগ পাই, থাকিবানে কাষতে সদায়। এদিন দুদিন কৰি জানুৱাৰী বছৰো যাই বাগৰি, দিলো মই যৌৱনত ভৰি। এদিন দুদিন কৰি জানুৱাৰী বছৰো যাই বাগৰি, দিলো মই যৌৱনত ভৰি। ফুলে ৰাতি শেৱালি মাতা তুমি যি বুলি, ফুলে ৰাতি শেৱালি মাতা তুমি যি বুলি। আশাৰে আছোনো বাচ্চা, দিবা মৰম হিয়া উপচা। জোনালী তুমি বৰ ধুনীয়া নাচিছা। আৰু আপুনি ইমান ধুনীয়া ঢোল বজাইছে। সঁচাই, মোৰ ঢোলৰ চাপৰত আজিলৈকে ইমান ধুনীয়াকৈ কোনো নাচিয়ে পৰা নাই। কি সঁচাই? জোনালী মই তোমাক কথা এটা সুধিম, বেয়া পাবা নি? কি কথা নয়নদা? জোনালী মই তোমাক প্ৰথম দেখাৰ পৰা ভাল পাই পেলাইছোঁ। নয়নদা ময়ো তোমাক ভাল পাই পেলাইছোঁ। জোনালী তুমি অকলে আহিছা নি? অকলে আহিছোঁ। উঠা মোৰ লগতে। তীৰ্থ এজনীতো ভণ্টি নহয় জানো?
জোনালী ৰ তোক কথা এটা সুধিম সঁচা কথা কবি কি কথা সোধ আকৌ তোৰ নয়নৰ লগত কিয় সম্পৰ্ক আৰু কিহলি ৰাখিলা কি সম্পৰ্ক দেখিলি মোৰ নয়নৰ লগত নয়নক মই ভাল বন্ধু হিচাপে ভাবো কি কলি জোনালী ককাইদেউ তই মোক মাৰিবি মাৰিলো বাধ্য হলো মই নয়নক ভাল পাওঁ আৰু তালৈ বিয়া হ'ম কি কলি সেই সম্পদটোলৈ তই বিয়া হ'ব নোৱাৰ ককাইদেউ তোৰ মনটো ইমান লেতেৰা জোনালী কি কৰিবলৈ লৈছ ককাইদেউ তই জোনালী তই মোক ক্ষমা কৰি দিবি আৰু তই নয়নৰ লগতে বিয়া হবি কাইলৈ তাক মাতি দিবি কি ককাইদেউ সঁচা সঁচা নয়ন অ নয়ন জোনালী ডাঙৰ কথা এটা হ'ল নহয় কি কথানো আমাৰ কথা ককাইদেৱে ঘৰত গম পালে নহয় কি সঁচা আৰু তোমাক আমাৰ ঘৰলৈ মাতিছে ইমান সোনকালে কামবোৰ সহজ হৈ পৰিল তেনেহ'লে ব'লা নয়ন তুমি বহা ককাইদেউ ককাইদেউ চাহিচোন কোন আহিছে নয়ন বহা বহা নয়ন তোমালোকৰ মা দেউতা ভাল নহয় আমাৰ মা দেউতা ভালেই জোনালী যা আকৌ চাহ জলপান কৰিব নয়ন তুমি বহাচোন মই ভিতৰৰ পৰা আহোঁগৈ হ'ব জোনালী হ'লনে তোৰ হ'ল মোৰ জোনালী নয়নক হাতমুখিখন ধুৱাই আনগৈ যা আহা নয়ন নয়ন তোক ভণ্টিৰ পৰা আঁতৰাবলৈ বেলেগ ৰাস্তা নাই ককাইদেউ কি হ'ল আপুনি নাখায় নেকি ককাইদেউ তই আজি নাখাৱ নেকি নয়ন মোক খাব মন নাই পেটটো বৰ অশান্তি কৰি আছে তই এটা খাচোন মই অলপ আৰাম কৰিম জোনালী কি হ'ল তোমাৰ ককাইদেউ কি হ'ল জোনালী জোনালী কি হ'ল তোৰ জোনালী কি হ'ল তোৰ জোনালী ভগৱান মই কি কাম কৰিলোঁ নয়ন মোক ক্ষমা কৰি দিয়া ককাইদেউ কি কৈছে ঠিক মই বুজি পোৱা নাই
তোমাৰ জলপানৰ বাতিত মই বিহ ঢালিছিলোঁ কিন্তু তুমি নাখাই মোক ভণ্টিয়ে খালে চি ককাইদেউ আপোনাৰ মনটো ইমান লেতেৰা জোনালী জোনালী নয়ন কিবা এটা কৰা ছাৰ ভাল হ'ব না টেনশ্যন ল'ব নালাগে জোনালী ভাল হ'ব মই মেডিচাইন লিখি দিম ৰ'বা এটা বেজি মই পষ্ট কৰিম নিশ্চয় জোনালী ভাল হ'ব তুমি কাম এটা কৰাচোন পাৰিলে পানী এখন লৈ আহিবা মেডিচিনখিনি মই তোমাক দি দিছোঁ আৰু তুমি আনি পেলাই অলপ দেৰি পিছত খাৰ পাই যাব অ'কে মই এতিয়া গৈ থাকোঁ কিবা সমস্যা হ'লে মোলৈ ফোন কৰিবা হা ককাইদেউ জোনালী তই মোক ক্ষমা কৰি দিবিনে ককাইদেউ নয়ন ককাইদেউ ৰ'বাচোন জোনালী এই বহাগতে তহঁতৰ দুটা বিয়াখন পাতি দিম আৰু তাৰ লগতে ময়ো বিয়াখন পাতি ল'ম কি সঁচা সঁচা